বালিপাৰাত আমাৰ যিখিনি হিন্দু মানুহ আছে সকলোৱে মিলি আজি আমি মোহাম্মদ ইউনুছৰ পক্ষলৈকে দাহ কৰিলোঁ। কাৰণ বিগত কিছুদিন ধৰি বাংলাদেশত যি ধৰণে হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, শ্বেখ হাছিনা যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰীৰ পৰা বিতাড়িত হৈছে, তাৰপিছত মোহাম্মদ ইউনুছ যেতিয়া বাংলাদেশৰ নেতৃত্বত আহিল, তেতিয়াৰ পৰা হিন্দুসকলৰ ওপৰত অবাধ অত্যাচাৰ চলি আছে। যোৱা কিছুদিন আগতে দীপু চন্দ্ৰ দাস এটা ফেক্টৰীৰ কৰ্মচাৰী আছিল, তেখেতক আমি দেখা পাইছোঁ কিছুমান মৌলবাদী উপভোক্তীয়ে ৰাস্তাত খেদি অৰ্ধমৃত্যু কৰি ৰাজপথত জ্বলাই দিছে। ইয়াতকৈ আৰু নিন্দাজনক কাম বাংলাদেশত ইয়াৰ আগতে হোৱা নাছিলে চাগে। এই গভৰ্ণমেণ্টৰ দিনত যি হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, তাক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আমি ভাৰত চৰকাৰক অনতিপলমে বাংলাদেশৰ ওপৰত আক্ৰমণ কৰি আমাৰ হিন্দু ভাইসকলক ৰক্ষা কৰিবলৈ আহ্বান জনাইছোঁ। বাংলাদেশ এটা এনেকুৱা দেশ, যি দেশ আমাৰ ভাৰতে স্বাধীন কৰি দিছিল পূব পাকিস্তানৰ পৰা, সেই দেশ আজি আমাৰ ভাৰতৰ ওপৰতে ভাৰতৰ হিন্দু ভাইসকলৰ ওপৰত অবাধ অত্যাচাৰ চলাই আছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি ভাৰত চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, বাংলাদেশৰ লগত যিখিনি আমাৰ কূটনৈতিক সম্পৰ্ক আছে সেইখিনি ছেট কৰি হিন্দু ভাইসকলক যিকোনো প্ৰকাৰে বাংলাদেশত থকা হিন্দুসকলক যাতে পূৰ্ণ সুৰক্ষা প্ৰদান কৰে, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। বাংলাদেশৰ কিন্তু এতিয়া এটা নহয়, আগতো কেইবাবাৰো হৈ গৈছে, কি ক'ব? কেইবাবাৰো এইটো প্ৰতি বছৰ দুৰ্গা পূজা কালী পূজাৰ সময়তো হৈয়ে থাকে। আৰু আমাৰ ইণ্ডিয়াত যদি আমি বাংলাদেশক সকীয়াই দিব বিচাৰিছোঁ। আমি আমাৰ প্ৰতিজন হিন্দু যুৱকে আমি হাতত অস্ত্ৰ লৈ হলেও বাংলাদেশক আক্ৰমণ কৰিম। কি কৈছে? আমাক ফ্ৰীডম কৰি দিয়ক, আমি বৰ্ডাৰ অতিক্ৰম কৰি যাই বাংলাদেশক আমি আমাৰ ভাৰতীয় হিন্দুসকলে বাংলাদেশৰ হিন্দুসকলক আমি সুৰক্ষা প্ৰদান কৰিম। এইখিনি আমি কৰিব লাগে। বৃহত্তৰ অঞ্চলৰ ৰাইজে ওলাই আহি একলগ হৈ আজি আমি ডক্টৰ ইউনুছৰ পুতলিকা দাহ কৰিছোঁ। আৰু বিগত যেতিয়াৰ পৰা আমাৰ শ্বেখ হাছিনা চৰকাৰ বাংলাদেশত গুচি গ'ল, তেতিয়াৰ পৰা ইউনুছ যেতিয়া নেকি এই প্ৰধান উপদেষ্টা হ'ল বাংলাদেশত, তেতিয়াৰ পৰাই আমাৰ হিন্দু ভাইসকলৰ ওপৰত বাংলাদেশত নিৰ্যাতন মানে আগতকৈ বেছিহে হৈছে। আৰু এই কেইদিন আগতে ময়মনসিং জিলাত দীপু দাস নামৰ এজন ব্যক্তিক মানে ৰাজপথত ওলাই আহি মৌলবাদী সংগঠনৰ কিছু বাংলাদেশৰ যি কট্টৰ মুছলিমবাদী যিসকল লোক আছে, তেওঁলোক ওলাই আহি ৰাজপথত নিৰ্যাতন কৰি কেনে তেওঁক গছৰ বান্ধি কেনে জুই লগাই কেনে তাক পুৰিছে। এইটো লৈ আমি নিন্দা জনাইছোঁ বাংলাদেশ চৰকাৰক। আৰু বাংলাদেশৰ যি দুৰ্ঘটনা ইয়াৰ আগতো হৈছে, দুৰ্গা পূজাৰ সময়ত হৈ আছে, যিকোনো আমাৰ হিন্দু ভাইসকলৰ লগত হৈ আছে। মই এইকাৰণে ভাৰত চৰকাৰক অনতিপলমে আমাৰ ভাৰত চৰকাৰে বাংলাদেশৰ যি প্ৰশাসনিক ব্যৱস্থা আছে এইটো আমাৰ হাতত কণ্ট্ৰলত আনিব লাগে। আৰু নহ'লে আমাৰ যেতিয়া নেকি সীমা এৰি যাব, তেতিয়াহ'লে কিন্তু আমি কিন্তু হাতত কিন্তু অস্ত্ৰ লৈ বাংলাদেশৰ কিন্তু হিন্দু ভাইসকলক সুৰক্ষা দিবৰ কাৰণে ওলাই যাবৰ কাৰণে বাধ্যতামূলক হ'ম। সেইকাৰণে ভাৰত চৰকাৰক অতি সোনকালে বাংলাদেশক হিন্দু ভাইসকলক নিৰাপত্তা দিব লাগে। আৰু যি আমাৰ ভাৰতত যি বাংলাদেশ কমিশ্যনৰ অফিচ আছে, এইবিলাকো সুকীয়া দিব লাগে। এওঁলোকে যদি বাংলাদেশৰ যদি আমাৰ হিন্দু বাঙালী কিবা নকৰে, এওঁলোকৰ অফিচ কিন্তু আমি কিন্তু অসমত বা ভাৰতবৰ্ষত থাকিব নিদিম এওঁলোকৰ অফিচ। আৰু এওঁলোকে ডক্তৰ চিকিৎসা কৰিবৰ কাৰণে আমাৰ ভাৰততে আহিব লগা হয়, তেতিয়াহ'লে কিন্তু তেওঁলোককো কিন্তু আমি নিৰ্যাতন চলাবৰ কাৰণে বাধ্যতামূলক হ'ম। এইটো কিন্তু আমি ভাৰত চৰকাৰক আৰু আমি অতি সোনকালে এই ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ।